হেল্ল' এভৰিৱান, আজি আমি ওলাইছোঁ দাৰাগাঁৱলৈ। কিন্তু এয়া গাড়ীত বহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া গৈ আছোঁ। গৈ আমি যিহেতু একো খাই যোৱা নাছিলোঁ, তো সেইটো কাৰণে অকণমান বৰমাত ৰখি মিঠাই চিঠাই খাই ল'লোঁ। বাকী লগৰকেইজনে বাৰু চাহ তাহ খালে, মই অকল মিঠাই দুটা খালোঁ। তাৰপিছত এয়া গৈ আছোঁ আৰু ৰাস্তাৰ দুকাষৰ প্ৰাকৃতিক দৃশ্যবোৰ ইমান ভাল লাগিছিল, চাই থাকিব মন যায়। তাৰপিছত আমি পালোঁ এয়া মুছলপুৰ। কিন্তু মুছলপুৰৰ পৰা দাৰাগাঁও পোৱালৈকে যিমানখিনি ভিডিঅ' কৰিছিলোঁ, গোটেইবোৰ ক্লিপ কেনেকৈ ডিলিট হৈ গ'ল জানো, গমেই নাপালোঁ। দাৰাগাঁও পোৱাৰ আগতে হাতীৰ উপদ্ৰৱৰ বাবে গাঁওবাসীয়ে ঘৰৰ সন্মুখত কি ব্যৱস্থা লৈছে সেইবোৰো ভিডিঅ' কৰিছিলোঁ। কাৰণ কিয়নো তাতে হেনো হাতী ওলাই বুলি শুনিছোঁ, আপোনালোককো দেখুৱাম। কিন্তু সেই ক্লিপবোৰো ডিলিট হৈ গ'ল। অৱশেষত আমি ডাইৰেক্ট দাৰাগাঁও পালোঁ। আৰু আগতে দাৰাগাঁও আহিছোঁ বাৰু, মই 6-7 বছৰমান হ'ল চাগে, 6-7 বছৰৰ পিছত আহিছোঁ। এয়া জেগাখিনি প্ৰায় ঠিক একেই আছে, কিন্তু অকণমান সৰু গছ গছনিবিলাক যেনিবা অকণমান জংঘল টাইপ হৈছে, সেইবিলাক অকণমান ডাঙৰ হৈছে। আগতে অকণমান চাফা আছিলে। আৰু দাৰাগাঁৱত আপোনালোকে দেখিব ডাঙৰ শিল, সেউজীয়া পাহাৰীয়া পৰিৱেশ, লগতে শান্ত পৰিৱেশ আৰু পৰিষ্কাৰ পানী। বিশেষকৈ বন্ধু বান্ধৱী বা পৰিয়ালৰ লগত পিকনিক খাবলৈ আহিব পাৰে আপোনালোকে। বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে ইয়াত আহিবলৈ বেছি ভাল সময়, কাৰণ পানীখিনি পূৰা পৰিষ্কাৰ হৈ থাকে। আৰু বৰষুণৰ দিনত পানী বেছি হয়, আৰু পানীৰ ঢৌটো অলপমান বেছি থাকে। এতিয়াও বাৰু ইমান এনেকুৱা এটা স্পীডত পানীখিনি বৈ আছে। মই বাৰু এইখিনি অকণমান স্পীডটো বঢ়ায়ে দিছোঁ, কিন্তু হ'লেও পানীৰ স্পীডটো বহুত বেছি আছে। কোনোবা যদি সাঁতুৰিব নাজানা মানুহ এই শিলত যদি পিছল খাই যায়, বহুত বেয়াকৈ ঢৌৱে লৈ যাব পানীটো, এনেকুৱা এটা স্পীড হৈ গৈছে। এবাৰ মই পিছলিছোৱে, পূৰা আঙুলি চাঙুলি ভাজ লাগি গৈছে, এতিয়াও বিষায়ে আছে। মই কিন্তু পানীত আমি বহুত ভাল পাওঁ দেই, কিন্তু বুকলৈকে যদি পানী আহে নহয়, তেতিয়া পূৰা উশাহটো ছুটি হোৱা নিচিনা লাগে। আৰু মই ভাবিছিলোঁ কি খানা পিনা বনাই মেলি পানীত নামিম, কিন্তু নাই, ইহঁতে নুশুনিলে, আহিয়ে পানীত নামিছে ড্ৰেছ চেঞ্জ কৰি। আৰু এতিয়া ইয়াত তিতিয়ে ভাত বনাব লৈছে। আৰু আমি বেলেগ আইটেম নাই, আৰু যিহেতু মানুহ কম সেইটো কাৰণে। আৰু ইয়াত তিতিয়ে আৰু খানা পিনা হোৱাৰ পিছত আমি অলৰেডি খানা পিনা খায়ো ল'লোঁ। বাকী চব ক্লিপ কেনেকৈ জানো ডিলিট হৈ গ'ল। এইটো মোৰ কি ভিডিঅ' হৈছে মই নিজেও গম নাপাওঁ। আৰু চব কিয় জানো কেনেকৈ ডিলিট হৈ গ'ল মই ভাবিয়ে পোৱা নাই দেই। আছিলে কিন্তু ভিডিঅ'কেইটা মই এডিট কৰোঁতেও আছিলে, তাৰপিছত কেনেকৈ মই কিবা কৰিলোঁ নে কি হ'ল, চব ডিলিট হৈ গ'ল। তাৰপিছত আমি এয়া ওলাই আহিলোঁ একেলগে ঘৰলৈ বুলি। কিন্তু এইখিনি জানেনে, মই খোজকাঢ়ি আহিছোঁ, কিয় এই স্পটৰ পৰা যে ওপৰলৈ উঠা এইটো ৰাস্তাটো পূৰা আপ হয়। এইখিনি মই ভয়তে নামিছোঁ দেই। নামাই কিন্তু তেওঁ ভয়তে নামা নাই, আগুৱাই পিছত গাড়ী চাবৰ কাৰণে নামিছিলে, কিন্তু মই ভয়তে নামিছোঁ জানেনে। কিন্তু তলত নামোতে আকৌ মই গাড়ীত বহিয়ে ভগৱানক মাতি সেনেকৈ গাড়ীত বহিয়ে বোলো নামিলোঁ। কিন্তু মই উঠোঁতে একদম সাহসে নহ'লে, সেইখিনি পূৰা নামিয়ে দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভ্লগত। নাজানো দেই এইটো কি ভিডিঅ' হৈছে।